তেতিয়া মই প্ৰভুক ক'লোঁ যে প্ৰভু আপোনালোক ইমান দয়ালু, ইমান কৃপাল, ইমান কৰোণা সাগৰ। যীশু খ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰিছিল, কিন্তু ক্ৰুচবিদ্ধ কৰাটো তেওঁ কৈছিল যে এই মানুহখিনি অজ্ঞান, নাজানে সিহঁতে মোক ইমান কষ্ট দি মাৰিব বিচাৰিছে। তাতে এটা তেওঁ শ্লোক গাইছিলে, এলয় এলয় লামা ছাবাক্তানি, যে হে ঈশ্বৰ, হে ভগৱান, হিব্ৰু ভাষাত তুমি মোক জীয়াই কিয় নাৰাখা? মোক জীয়াই ৰাখিলে মই তোমাৰেই কাম কৰিলোহেঁতেন। আৰু এই মানুহখিনি যিয়ে মোক আজি মাৰিছে ক্ৰুচবিদ্ধ কৰি, সেই মানুহখিনি অজ্ঞান, সিহঁতে নাজানে ইমান কষ্ট দি মোক মাৰিছে। এই মানুহখিনিক যেন আপুনি ক্ষমা কৰি দিয়ে, এইবুলি ভগৱানক প্ৰাৰ্থনা কৰিছিল। তেতিয়া প্ৰভুই ফেকুৰি কান্দিছিল হুক হুককৈ। মোৰতো বিৰাট দুখ লাগি গ'ল, কিয় মোক ক'লোঁ এইটো কথা। ভৰিত পৰিলোঁ, প্ৰভু মইতো আপোনাক মনিবৰ কাৰণে এই কথাটো কোৱা নাছিলোঁ। মই এতিয়া আবেগিক হৈ কিবা এটা কথা কৈছিলোঁ, মোৰ যদি দুখ হৈছে মোক ক্ষমা কৰিব। কৈছে নাই, তোৰ একো দুখ হোৱা নাই, তই মোক এটা পুৰণি কথা মনত পেলাই দিলি। এই কথাটো কৈছোঁ, পুৰণি কথা এটা মনত পেলাই দিলি, সেইকাৰণে মোৰ অলপ দুখ লাগিছিল। কিৰণ বাই মোক কয়, এইবিলাক নকবি আৰু বহুত নকবি। নকওঁ। বহিবলৈ জেগাই নাইকিয়া দি ইমান ডাঙৰ চৰ্চা যে জগতৰ ঈশ্বৰেও এই জগতত আহি যুগে যুগে কেৱল যন্ত্ৰণাৰ লগতেই যুঁজি আমাক ভকতক দেখুৱাইছে যে ক্ষমা কৰি দিয়া, তেওঁলোক অজ্ঞান। গতিকে প্ৰভু আজি আপোনাৰ যোগেদি গুৰুজনাৰ স্মৰণ পালোঁ। আপুনি গুৰুজনাৰ সাক্ষাৎ, গুৰুজনাৰ কাষৰত আছিলে, নিকট একেবাৰে ওচৰত থাকি পেলাই গুৰুজনাৰ ইমান কথা পাইছে, সেৱা কৰিছে। আজি আমিও সাৰ্থক অনুভৱ